বন্ধুসকল, পৃথিৱী জোকাৰি যোৱা এটা ভূমিকম্পৰ ঘটনাই সকলোকে আচৰিত কৰি তুলিছে। এই ঘটনাত হেৰাইছে বহুতৰ জীৱন আৰু লগতে বহুতো লোকৰ আহত হৈছে। গতিকে ঘটনাৰ সবিশেষ জানিবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকক। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, যাতে এনেধৰণৰ খা খবৰ আপোনালোকলৈ আগবঢ়াব পাৰোঁ। এই ঘটনাটো সংঘটিত হয় 2024 চনৰ জানুৱাৰীৰ 4 তাৰিখে। সেইদিনা আছিল বৃহস্পতিবাৰ আৰু এই ঘটনাটো সংঘটিত হৈছে জাপানত। বৃহস্পতিবাৰৰ পৰা শুক্ৰবাৰলৈকে দুৰ্গম নাটো উপদ্বীপত 7.6 প্ৰাবল্যৰ ভূমিকম্পত মৃত্যু হোৱা লোকৰ সংখ্যা 250তকৈও অধিক বুলি জানিব পৰা গৈছে। আৰু জানিব পৰা গৈছে যে জাপানৰ আত্মৰক্ষা বাহিনীয়ে উদ্ধাৰ আৰু সাহায্যত অংশগ্ৰহণ কৰা সৈন্যৰ সংখ্যা 4600জনলৈ বৃদ্ধি হৈছে। বহু লোকে নিজৰ ভাঙি পৰা ঘৰৰ তলত আবদ্ধ হৈ থকাৰ কথা পোহৰলৈ আহিছে। বেছিভাগেই আবদ্ধ হৈ আছে চুজু আৰু ৱাজিমা চহৰত। কিছু লোকে দাবী কৰিছে যে ভূমিকম্প সহ্য কৰিব পৰাকৈ গাঁথনিবোৰ নিৰ্মাণ কৰা হোৱা নাছিল। শুকুৰবাৰে দুৰ্যোগ সঁহাৰিৰ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হৈ জাপানৰ প্ৰধানমন্ত্ৰী ফুমিঅ' কিচিডাই কয় যে আমি হাৰ নামানো। এই ভূমিকম্প 1923 চনত টকিঅ'ত সংঘটিত হোৱা বৃহৎ ভূমিকম্পৰ সৈতে তুলনা কৰা হৈছে। গ্ৰেট কাণ্টো ভূমিকম্পই চহৰখনৰ বিশাল অঞ্চল সমতল কৰি পেলালে। ইউৰোপীয় ৰেখাৰে নিৰ্মিত আধুনিক ইটাৰ অট্টালিকাবোৰ ছিন্ন ভিন্ন হৈ পৰিল।